Hello guys, good morning and welcome back to my YouTube channel. আজি বহুত দিনৰ মূৰত আৰু ওলাই আহিছো। তো গাইস আজি গৈছো কামাখ্যা মন্দিৰ। তো আপোনালোকে ভালকে দেখাব চেষ্টা কৰিম যিমানখিনি পাৰো কামাখ্যা মন্দিৰ কাৰণ আমি বহুত দিন মানে এনেকৈ যোৱা নাই কতো। তো ভাবিলো কি আজি ফুৰি আহো। এইফালে আমাৰ চাব পাৰে কৌশিক আছে। কৌশিক আৰু মই ওলাই আহিছো গাইস। আৰু দুজন আহি আছে তো সিহঁতকো দেখাইছো তাৰপিছত আমি একেলগে ওলাই যাম। তো গাইস ভিডিঅ'টো আৰম্ভ কৰো। মজা। তো গাইস আমি এটা ৰখিছো বৰ্তমান আমাৰ যেটো মেইন চকত গীতা মন্দিৰ চকত ৰখিছো মানে বাছৰ কাৰণে ৰখিছো গাইস কাৰণ জানে আপোনালোকে আমাৰ গাড়ী চাড়ী নাই নিজৰ সেইটো কাৰণে বাছতে যাব লাগিব তো আপোনালোকে ভালকে চাই থাকিব ভিডিঅ'টো শেষলৈকে ফাইনালি বহিলো মেজিকত বহি গলো বঢ়িয়াকে আমাৰ ইফালে আছে সাগৰ আছে এই জয়দেৱ তোৰ মুখখন দেখাই না আদা দিছে ইফালে কামাখ্যা ইফালে গাইস খালি বাছ একদম লাষ্ট সিটত বহিম একদম ফাইনালি আহিলো এখন চাব পাৰে এখন কামাখ্যা মন্দিৰ মেইন গেটখন তো ইয়াৰ পৰা এনেকৈ ষ্টাৰ্ট হয় আমি এনেকৈ ওপৰলৈ উঠি যাব লাগিব তো ইয়াৰ পৰা পাহাৰখন ষ্টাৰ্ট হৈ যায় তো আপোনালোকে এনেকৈ যাব লাগিব উঠি কিনে আৰু আপোনালোকে জানে নিশ্চয় গাইছ এই পাহাৰখন মানে এই পাহাৰখনৰ নাম হৈছে নীলাচল পাহাৰ এই নীলাচল পাহাৰতে কামাখ্যা মন্দিৰটো অৱস্থিত আৰু এই পাহাৰখন আছে আপোনাৰ গুৱাহাটী মহানগৰীৰ পশ্চিম দিশত আছে তো এইফালে হৈছে নীলাচল পাহাৰ আৰু এই নীলাচল পাহাৰতে আছে আমাৰ মা কামাখ্যা মন্দিৰ তো অলপ গাইছে আমি তো গাইছে আমি ধুনীয়াকৈ এতিয়া গৈ আছোঁ মানে এই পাহাৰখনটো উঠিব লাগিব ইয়াৰ পৰা গাড়ীও পায় আপোনালোকে গাড়ীলৈ যাব পাৰে নহ'লে খোজকাঢ়ি যাব পাৰে আমি খোজকাঢ়ি যাম ধুনীয়াকৈ এইটো ইমান দিন অহা নাই ভাল লাগিছে কিবা এটা আগতে আহিছোঁ কামাখ্যা মন্দিৰ যেতিয়া অম্বুবাচী মেলা আহিছিলে লাষ্ট টাইম তেতিয়া আহিছিলোঁ তো আজি ভাল লাগিছে সেইকাৰণে চাগে চাব পাৰে ৰাস্তাবিলাক ধুনীয়াকৈ একদম মানে আগতকৈ বহুতখিনি ডেভেলপ হৈছে বঢ়িয়া হৈছে গাইছ আৰু গাইছ আপোনালোকে মানে হেৰি মই এটা কথা ক'ব পাৰি গৈছোঁ আপোনালোকে তলতো গাড়ী পায় যদি গাড়ীতো আহিব পাৰে ধুনীয়াকৈ মানে ওপৰলৈকে লৈ যাব গাড়ী দি আৰু যদি গাড়ী দি নাহে খোজকাঢ়ি আহিব পাৰে আমি আৰু খোজকাঢ়ি আহিছোঁ আজি হৈছে গণেশ মন্দিৰ প্ৰথমে আপুনি গণেশ মন্দিৰ পাব তো এনেকৈ ওপৰতে এনেকৈ যাব পাৰে চিৰি হৈ কেনে আৰু এনেকৈ যাব পাৰে বঢ়িয়াকৈ তো গাইছ আমি ধুনীয়াকৈ আহিছোঁ উঠি তো অলপ ভাগৰ লাগিছে কিন্তু ইমান বেছি গৰম নাই আজি সেইটো কাৰণে ভাল লাগিছে আৰু ইয়াৰ পৰা কামাখ্যা মন্দিৰ আছে আৰু 1 কিলোমিটাৰ তো আমি লাহে লাহে খোজকাঢ়ি যাই আছোঁ বঢ়িয়াকৈ তো আপোনালোকে জানে কামাখ্যা মন্দিৰত মানুহ বহুত ভিৰ হয় মানে থাকে মানুহ মানে সদায় থাকে সেই বুলি নহয় তো আজি দেওবাৰ আজি ঠিক নাই বেছি হ'ব পাৰে কম হ'ব পাৰে গৈ পেলাই গম পাম অলপ ভাল লাগিছে গাইছ অলপ যি কি নহওক জয় মা কামাখ্যা তো গাইছ আমি এনেকৈ উঠিলোঁ ইফালে তো আপোনালোকে ইফালে যাব পাৰিব আৰু এনেকৈ যাব পাৰিব এইটো শ্বৰ্টকাট ৰাস্তা হয় শ্বৰ্টকাট মানে এইফালে গাড়ী পাৰ্কিংটো আছে য'ত আৰু গাইছ আপোনালোকে জানে কামাখ্যা মন্দিৰ অকল মন্দিৰ নহয় ইয়াক শক্তিপীঠ বুলি কোৱা হয় এখন আৰু ভাৰতৰ যিমান প্ৰাচীন মন্দিৰ আছে যিমান প্ৰাচীন তীৰ্থস্থান আছে তাৰে ভিতৰত এখন পৰে কামাখ্যা মন্দিৰ এনেকৈ সোমাই আহিলে এইফালে চাব পাৰে কিমান দোকান আছে ইয়াতো দোকান চাব পাৰে য'তে যি লাগে ল'ব পাৰে বঢ়িয়াকৈ এইফালে আমাৰ দাদা কি খবৰ এই দাদাক আমি যোৱা বছৰ অম্বুবাচী মেলাত লগ পাইছিলোঁ দাদাক আজি আহিব ভাল লাগিল দাদা লগ পাই দাদাতে বস্তু লৈ লওঁ লৈ কেনে গৈছোঁ বঢ়িয়াকৈ এনেকৈ লগাই দিলোঁ জয় মা কামাখ্যা লগাই দিছে বঢ়িয়াকৈ আমি গোটেই এটা লৈ যাম ধুনীয়াকৈ অলপ গাইজ কৰি থাকোঁ ভিতৰত সোমাই আহিলোঁ চাব পাৰে আপোনালোকে ৱেলকাম টু মা কামাখ্যা টেম্পল ইফালে দোকান চোকান আছে ধুনীয়াকৈ টেনশ্যন নাই বঢ়িয়াকৈ লৈ লৈছোঁ এতিয়া গৈ থাকোঁ অলপ ভিতৰলৈকে সাগৰ জয়দেৱ আৰু আজি গাইছ অলপ মানুহ কম লাগিছে কিন্তু ভিতৰত চাগে বেছি হ'ব মোৰ সম্ভৱ অলপ কৰি দিব মজাকৈ 1 টকাটো এতিয়াহে পালোঁ গাইছ
চবৰে দোকান চবফালে আৰু এইটো কামাখ্যা দেৱালয় সহায় কেন্দ্ৰ কিবা যদি হেল্প লাগে ইয়াতে আহিব আপোনালোক হেল্প পাই যাব ইয়াতে আছে বিনামূলীয়া জোতা ৰখা ঠাই আৰু এইফালে আছে শৌচালয় বাথৰুম ফাইনেলি গাইজ জয় মা কামাখ্যা এইখনে হৈছে কামাখ্যা মন্দিৰৰ মেইন গেটখন তো ইয়াৰ ভিতৰতে আছে কামাখ্যা মন্দিৰ তো এতিয়া আমি এই গেটখনৰ তলেৰে এনেকৈ সোমাই যাব লাগিব তো গাইজ চাব পাৰে এইফালে কিমান মানুহ হৈছে আজি কাৰণ গাইজ আজি দেওবাৰ সেইটো কাৰণে আৰু গাইজ বলক এতিয়া আমি কামাখ্যা মন্দিৰৰ ভিতৰলৈকে যাওঁ জয় মা কামাখ্যা এইফালে তো গাইজ চাব পাৰে এইটো কামাখ্যা বৰদেউৰী সমাজ ধুনীয়াকৈ চাকি জ্বলালোঁ ভিডিঅ' কৰিব নোৱাৰিলোঁ উপায় নাই কাৰণ বহুত মানুহ থাকে ন ভিৰ হয় তো এখনতে দিগদাৰ হয় সেইটো কাৰণে ভিডিঅ' কৰিব পৰা নাই এতিয়া মেইন মন্দিৰত গৈছোঁ এই বহুত লাইন আছে তো গাইজ আমি মানে কি হ'ল অলপ দেৰি হ'ল না আহোঁতে মেইন কথা সেইকাৰণে এতিয়া মানে আৰু মানুহ বহুত থাকে মই কৈছোঁ আপোনালোকক কামাখ্যা মন্দিৰত মানে কিবা যে বাৰ লৈ বা কিবা যে উৎসৱ লৈ এনেকুৱা নহয় সদায় মানুহ থাকে লাইন চাওক আপোনালোকে ইয়াৰ পৰা লাইন ষ্টাৰ্ট ইমান যাব লাগিব বোলো গাইজ গৈ থাকোঁ তো মানে গাইজ মই অলপ ভুলকৈ কৈ পালোঁ আচলতে গাইজ সেইটো লাইনৰ যিটো মাজভাগ আছিলে কাৰণ যিটো লাইন ষ্টাৰ্ট হৈছে সেইটো বহুত লাষ্টৰ পৰা ষ্টাৰ্ট হৈছে আৰু আমি বৰ্তমান তাতে গৈ আছোঁ তো গাইজ চাব পাৰে কিমান মানুহৰ লাইন হৈছে আৰু গাইজ মই এটা কথা কৈ দিওঁ আপোনালোকক যদি আপোনালোকে মেইন মন্দিৰ দৰ্শন কৰিব আহে তেনেহ'লে সোনকালে আহিব আৰু যদি এনেই আহে তেতিয়াহ'লে দেৰিকৈ আহিলেও কথা নাই যদি এইবোৰ দেখিছে এই লাইনবোৰ কেৱল মেইন মন্দিৰৰ কাৰণে হৈছে মেইন মন্দিৰত যদি যায় তেনেহ'লে আপুনি এনেকৈ লাইন হ'ব লাগিব চাব পাৰে বৰ্তমান আমি লাইনত আছোঁ গৈ আছোঁ লাহে যাই আছে এটা বস্তুৱে গৈছে আৰু আপোনালোকে দেখা পাইছে আগৰ ক্লিপটোত কিমান আছে আৰু আগত বহুত আছে মই দেখাব পৰা নাই 1 কিলোমিটাৰমান লাইন আছে তো এনেকৈ আমি যাই ইফালে গাইজ কি পাইছোঁ গমেই নাপাওঁ কিবা বেলেগ ঠাইত আহে লাগছে মন্দিৰৰ মানে সেই নহয় মানে এনেকৈ লাইন হৈ আৰু গাইজ গম পালোঁ মানে ৰাতিপুৱা 3 বজাৰ পৰা লাইন হয় মানে আজি গাইজ বৰ্তমান বহি আছোঁ অলপমান ইয়াতে আৰু আপুনি চাব পিছফালে কিমান লাইন আছে মোৰ পিছফালে দেখিব পাৰিছে এনেকৈ আহি ইয়াতে অলপ ৰখি আছোঁ ইয়াৰ পৰা আৰু লাইন আছে এনেকৈ বহুত যাব লাগিব গাইজ সেইকাৰণে গাইজ অলপ সোনকালে আহিব আপোনালোকে বেছি দেৰি কৰিলে প্ৰব্লেম হৈ যায় তো চকী পাইছোঁ চকীত বহি আছোঁ আমি বৰ্তমান লাইনতে আছিলোঁ খালি অলপ ওলাই আহিছোঁ চাব পাৰে কিমান লাইন আছে মানুহৰ ভাবিলোঁ কি আপোনাক অলপ মিউজিয়ামটো দেখাই দিওঁ যিহেতু তো গাইজ এইটোৱে হৈছে সেই মিউজিয়ামটো তো বলক আমি ভিতৰলৈকে সোমাই যাওঁ মিউজিয়ামৰ তো ইয়াতে আপোনালোকে প্ৰাচীন কালত যিবিলাক সামগ্ৰী ব্যৱহাৰ হৈছিলে সেইবিলাক ইয়াতে দেখিবলৈ পাব আপোনালোকে সোমাই মাৰিয়ে তো এইবোৰ চাব পাৰে এইবোৰ আপোনাৰ দা হয় তো এইবিলাক চাগে বলি দিছিলে সম্ভৱ এনেকুৱা টাইপৰ কিবা কিবি তো এইবিলাক শিলৰ আছে আৰু বহুত প্ৰকাৰৰ দা আছে আপোনালোকে চাব পাৰে বহুত ধৰণৰ আছে বেলেগ বেলেগ ষ্টাইলৰ তো এইবিলাক চুব নালাগে জাষ্ট এনে দূৰৰ পৰা চালেই হৈ যায় আপোনালোকে টাচ কৰিব নোৱাৰে এইবিলাক তো এনেকৈ চাব লাগিব আৰু এইবিলাকে দেখিব পাৰে আপোনালোকে চাকি দিয়া চাব পাৰে ডাঙৰ চাকি আৰু ওপৰত গাইজ এইবিলাক চাব পাৰে এইবিলাক মানে আগৰ দিনৰ আৰু এইবিলাক কিবা নক্সা টাইপৰ এনেকুৱা বস্তু আছে আৰু এইফালে চাব পাৰে আৰু গাইজ এইখন কিবা থাপনা টাইপৰ মূৰ্তি এটা আছে তলত আৰু চাব পাৰে গাইজ পূৰা সকলো মানে বেলেগ ধৰণৰ ছেম নহয় তো এইফালে আগৰ দিনৰ এইবিলাক বাতি চাইতি আছে কিবা কিবি এইফালে চাব পাৰে গাইজ কাঁহী বাতি পিতলৰ কাঁহৰ চৰি গাইজ কাঁহৰ তো এনেকুৱা চাব পাৰে এইফালে ৰঙা কাপোৰ দিয়া আছে এইবিলাক চাব পাৰে গাইজ শৰাই এইটো ওপৰতো আছে তো আমি ওপৰত যাব চেষ্টা কৰিম ওপৰতো আছে ধুনীয়াকৈ চাব পাৰে এইবিলাক আগৰ দিনত যিবিলাক আছিলে কলহ টাইপৰ কলহে হয় বাৰু এইটো চাব পাৰে কিমান ডাঙৰ চাকি এইবিলাক আছে আৰু ইফালে ওপৰত যদি আমি যাওঁ ইয়াতে আপোনাৰ চাব পাৰে কাঠৰ মাটিৰ মানে গাইজ যিমান মানে পাইছিলে আগৰ দিনৰ আৰু চব মানে সংৰক্ষিত কৰি ৰাখিছে ইয়াতে তো চাব পাৰে আপোনালোকে আৰু গাইজ এটা কথা মানে ভুল দেখিছোঁ মানে এটা নামবোৰ মানে লিখি দিয়া নাই এইখন কি কয় মই গম নাপাওঁ মানে মই চাইছোঁ জাষ্ট কিন্তু নামটো গম নাপাওঁ আৰু চাগে এইটো গাইজ চাগে আগৰ দিনত চাগে পইচা থোৱা এনেকুৱা হ'ব পাৰে কিবা জমা কৰা এইবোৰ বাতি আছে কিবা কিবি আগৰ দিনৰ তো নামকেইটা দিলে গাইজ ভাল হ'ল হয় যাতে আপোনাক ক'বলৈ হয় ভালকৈ কিন্তু এতিয়া বুজি পোৱা নাই এইবিলাক চাগে গাইজ উদ্ধাৰৰ আগতে শংখ ময়ূৰ কিবা কিবি এনেকুৱা টাইপৰ
এইফালে চাব পাৰে কিবা কিবি আছে আপোনাৰ গাইছ সেইটোৱে মানে নামবিলাক নাই তো ভালকৈ ক'ব পৰা নাই তাৰ কাৰণে ক্ষমা বিচাৰিছোঁ বেয়া নাপাব আপোনালোকে এইখন চাব পাৰে পিতলৰ চাগে দেখাইছোঁ আপোনালোকৰ আৰু আছে গাইছ এইখন চাব পাৰে এইফালে চাওক এইফালে মানে লাৰিব নোৱাৰি মানে মানা কৰা আছে চ' এইটো মানে টাচ নকৰোঁ দূৰৰ পৰা মই দেখাইছোঁ চব কাঠৰ গাইছে কাঠৰ কাছো আছে ইয়াতে চাব পাৰে ইয়াতো এনেকুৱা কিছুমান টাইপৰ বস্তু আছে গাইছ যিমানখিনি বাৰু দেখাব চেষ্টা কৰিলোঁ আৰু বৰ্তমান আমি এতিয়ালৈকে মন্দিৰ দৰ্শন কৰিব পৰা নাই মানে বহুত মানুহৰ ভিৰ মানে আপোনালোকে চাব পাৰে মই আপোনাক তেতিয়াই দেখাইছোঁ অলৰেডি আৰু মানে এতিয়া লাইনতে আছোঁ মানে আমি আগবাঢ়াই নাই মানে এনেকুৱা হৈছে এইবিলাক লাইন গাইছ আমি গাইছে ইয়াতে আছোঁ গাইছ তাতে এই তাতে আছোঁ ইয়াতে হেৰি দিছে যাই আছোঁ তললৈ গাইছে এতিয়া আমি তললৈকে গৈ থাকোঁ কাৰণ যদি মই দেৰি কৰোঁ মানে বেলেগ মানুহ ভাবিব কি মই লাইনত নাই বুলি ভাবিব আৰু মোক মানে লাইনৰ পৰা ওলাই দিব তো গাইছ মেইন মন্দিৰত যাবৰ কাৰণে আমাক এখন টিকট দিলে তো এই টিকটখন চাব পাৰে আপোনালোকে এটা নাম আছে ফটো আছে আৰু এটা স্কেন কৰা বস্তু আছে যিটো কম্পিউটাৰত চালে গম পাই যাব তো এইখন পোৱাৰ পিছতহে আপুনি মেইন মন্দিৰত দৰ্শন কৰিব পাৰিব আপোনালোকে গাইছ ক'ব পাৰিবনে ইয়াতে বৰ্তমান কিমান মানুহ আছে তো গাইছ এইটো হৈছে 2 নম্বৰ ঘৰ আৰু এইটো হৈছে 1 নম্বৰ ঘৰ মানে গাইছ মানুহ বেছি হোৱাৰ কাৰণে এনেকৈ ভাগ কৰি দিছে আৰু আমাৰ পিছফালে আছে 3 নম্বৰ ৰুমটো তো মানে কি হয় যেতিয়া মানুহখিনি টিকেটটো আহিব তেতিয়া ইয়াতে বহিব দিব আৰু বহাৰ পিছত যেতিয়াই মানে 1 নম্বৰ ৰুমটো খালী হ'ব তেতিয়া তেওঁলোকে এই চাইডেদি এনেকৈ আহি কেনে এই যিটো দীঘল খাই দেখিছে এনেকৈ আহিব আৰু আহি কেনে পুখুৰীৰ পাৰেৰে যেতিয়া 2 পাক ঘূৰাৰ পিছতহে মেইন মন্দিৰটো পাব ঠিক তেনেকৈ যেতিয়া 1 নম্বৰটো খালী হ'ব তেতিয়া 2 নম্বৰক যাব দিব মানে আমাক যাব দিব আৰু আমাক যাব দিয়াৰ পিছতে আমাৰ পিছফালে যিখিনি মানুহ থাকিব সিহঁতক যাব দিব তো গাইছ আজি এটা ইম্পৰ্টেণ্ট কথা কৈছোঁ আপোনালোকক মানে আজি এইটো দেওবাৰ হয় আৰু লগতে আজি মাঘী পূৰ্ণিমা হয় সেইটো কাৰণে মানুহ ইমানখিনি হৈছে এতিয়া নৰ্মেলি ইমান মানুহ নহয় আপোনালোকে আপোনাৰ আৰু আজি আপোনাৰ মাঘ পূৰ্ণিমা সেইকাৰণে মানে মানুহ যথেষ্ট পৰিমাণে বাঢ়ি গৈছে কিমান মানুহ গাইছ চাব পাৰে আপোনালোকে তাতে লাইন হৈ আছে এইবিলাক গাইছ প্ৰথমে টিকেট কাটিব টিকেট কাটি কেনে ইফালে আহিব ইফালে আহি কেনে আমি য'ত গৈছোঁ তাতে বহিব বহাৰ পিছত আৰু এনেকৈ আহিব লাগিব গাইছ চাওক বাহিৰৰ পৰা কামাখ্যা মন্দিৰটো এনেকুৱা দেখা পায় গোটেইখিনি তো গাইছ এনেকুৱা ফটো আপোনালোকে বহুতে দেখিব পাৰে হয়তো গুগলতো পাব পাৰে কামাখ্যা মন্দিৰ বুলি চাৰ্চ কৰিলে তো এনেকুৱা ফটো আপোনাৰ ইয়াৰ পৰাই ক্লিক কৰা হয় তো চাওক গাইছ মজা গাইছ আমি ফাইনেলি গৈ আছোঁ লাহে লাহে তো এতিয়া আমি মেইন মন্দিৰটো পাম ভিতৰত ইমান টাইম ৰখাৰ পিছত ফাইনেলি তো গাইছ এইখিনিত আপোনাক সেই টিকটটো চেক কৰিব চেক কৰাৰ পিছত আপোনাক ভিতৰলৈ এনেকৈ লাহে লাহে আহি থাকিব দিব আৰু গাইছ ইয়াতে ভিডিঅ' কৰিব নোৱাৰিম কাৰণ ইয়াতে ভিডিঅ' কৰিলে 2100 টকা ফাইন হ'ব তো গাইছ পূজা কৰি কিনে আমাৰ বাহিৰত লগ পাই আছোঁ তো গাইছ ফাইনেলি আমি মন্দিৰৰ ভিতৰৰ পৰা ওলাই আহিলোঁ ধুনীয়াকৈ মানে অলপ ভিৰ আছিলে সেইটো কাৰণে অলপ টাইম লাগিলে আৰু চাব পাৰে আপোনাৰ গধূলি হৈ গ'ল প্ৰায় তো গাইছ মই এটা কথা গম পালোঁ মানে কামাখ্যা মন্দিৰৰ ভিতৰত মানে যিটো মেইন মানে কোনো ধৰণৰ এনেকুৱা মূৰ্তি নাই এটা শিল আছে এই শিলটোতে মানে সেনেকৈ পূজা কৰা হয় আৰু পানী অলপ গাত লগাই দিয়ে অলপ মানে মূৰত লগাই দিয়ে এনেকুৱা আৰু বহুত ভাল লাগিল সঁচাকৈ আহি কিনে আজি তো গাইছ এইটোৱে হৈছে কামাখ্যা মন্দিৰত থকা পুখুৰীটো তো গাইছ ৰাতিয়ে চাব লগা হৈছে উপায় নাই আপোনালোকে বেয়া নাপাব কাৰণ আমি দিনত টাইম নাপালোঁ একেবাৰে তো গাইছ আজি ভিডিঅ'টো এইখিনিয়ে আছিলে যিমানখিনি পাৰোঁ আপোনালোক দেখাব চেষ্টা কৰিছোঁ আৰু গাইছ আপোনালোকে দেখিছে আমি লাইনত আছিলোঁ মেইন মন্দিৰ দৰ্শন কৰিবৰ কাৰণে তো সেইটো কাৰণে দিনত ইমান এটা মানে আপোনালোক দেখাব নোৱাৰিলোঁ তাৰ কাৰণে ক্ষমা বিচাৰিছোঁ আৰু ভিডিঅ'টো কৰোঁতে কিবা ভুলভ্ৰান্তি হ'ব পাৰে তো তাৰ কাৰণে ক্ষমা কৰি দিব গাইছ আৰু যদি ভিডিঅ'টো এতিয়ালৈকে চাই আছে তেনেহ'লে লাইক এটা কৰি দিব আৰু যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে এটা কমেণ্ট কৰি দিব আৰু এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তো ধন্যবাদ গাইছ বাই বাই জয় অসম